হাই এভৰিৱান, আজি আমি আহিছোঁ যোৰহাটলৈ আৰু কেলৈ আহিছোঁ, কিয় আহিছোঁ, এই সকলোখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া আমি আহিছোঁ আজি যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰলৈ। এয়া আমি মেইন ৰাস্তাৰ পৰা সোমাই আহিলোঁ। এয়া বাগানৰ মাজে মাজে আমি নামঘৰলৈ যাত্ৰা কৰিছোঁ। খুব ধুনীয়া এটা পৰিৱেশ, সেউজীয়া সেউজীয়া দুই কাষে সেউজীয়া, বৰ ভাল লাগিছে। যদিও আনকিবাৰ নিচিনাকৈ এইবাৰ ভক্তসকল আহিব পৰা নাই নামঘৰলৈ, তথাপিতো কেনেকৈ নামঘৰতনো এতিয়া কৰোণা ভাইৰাছৰ কাৰণে কেনেকুৱা পৰিৱেশ সৃষ্টি হৈছে আৰু নামঘৰ ভাগি নাম কেনেকৈ ঢেকীয়াখোৱা নামঘৰ হ'ল তাৰ বিষয়ে ক'বলৈ আপোনালোকক অকণমান ক'বলৈ যত্ন কৰিম। এইখন এখন দলং পালোহি এতিয়া। এই দলংখন আগতে বোলে দুডাল সাঁকো আছিলে আৰু তাৰ ওপৰতে মানুহ অহা কৰিছিলে, যাবলৈ বহুত কষ্ট হৈছিলে বুলি মই পেপাৰত পাইছিলোঁ বহুত বছৰ আগতে, 15 বছৰমানৰ আগত। কিন্তু যেতিয়া আমি 2011 মানত গৈছিলোঁ, তালৈ পকা হ'ল, ধুনীয়াকৈ ৰাস্তাও ভাল হ'ল। আগতে ৰাস্তাও বোলে বেয়া আছিলে। আৰু এতিয়া আমি আহি আছোঁ, পালোহি আহি নামঘৰৰ ওচৰ, আৰু নামঘৰৰ পৰা আপোনালোকক দেখাবলৈ অলপ যত্ন কৰিম। এয়া আমি গেটখন দেখা পাইছোঁ। আনকিবা ইয়াত দোকান থাকে আৰু পাৰ্কিঙৰ ব্যৱস্থা কৰা হয়। এইবাৰ মানুহবোৰ ইয়াতে আমি চাকি ল'বলৈ সোমালোঁ। ইয়াতে চাকি ল'লোঁ আৰু চাকি লৈ পেলাই আমি এয়া নামঘৰলৈ যাত্ৰা কৰিছোঁ। নামঘৰত সোমাইছোঁ বাটচৰাত। ইয়াতে আমাক চেনিটাইজ কৰিবলৈ দিলে আৰু আমাৰ নাম, এড্ৰেছ, মোবাইল নাম্বাৰ লিখি ল'লে তেওঁলোকে। আৰু প্ৰথম গেটখনেদি সোমাবলৈ দিয়া হোৱা নাই, এইবাৰ ওলাবলৈহে দিছে। আৰু আমি দ্বিতীয় গেটখনৰ মুখলৈ আহিছোঁ, দ্বিতীয় দুৱাৰৰ দি সোমাম আমি। ইয়াত আহি আমি পাওঁতে তেনেকৈ ভক্তসকল নাই ইয়াত, মাত্ৰ দুগৰাকী মানহে আছিলে। আৰু ইয়াক নামঘৰৰ দুৱাৰৰ মুখৰ সন্মুখত যাতে সকলোৱে ভৰিটো তিয়াই যাব পাৰে তাৰ বাবে ইয়াত এয়া পানী ব্যৱস্থা কৰিছে। ইয়াত বেলেগকৈ ভৰি নুধুলেও হয়, ইয়াত ভৰি দুখন তিয়াই আমি নামঘৰৰ ভিতৰলৈ সোমাব লাগে। আৰু আমি নামঘৰৰ ভিতৰলৈ সোমাবলৈ এয়া অকণমান সেৱা লৈছোঁ আৰু নামঘৰৰ ভিতৰত সোমাম। নামঘৰৰ ভিতৰলৈ আমি যাবলৈ চেষ্টা কৰিছোঁ। এতিয়া পোনে পোনে সেই ভাগ হ'ল মূল নামঘৰ ভাগি সেই ভাগ। তাতে সেৱা লৈ আছে ভকতসকলে, আশীৰ্বাদ দিছে। আৰু এইফালে প্ৰথমখন দুৱাৰ আছিলে আৰু এইফালেদি যায় গৈ পেলাই সহায় বস্তু আগবঢ়াই দিয়া হয়। এই ভাগ নামঘৰ ভাগ। মানুহ নাই এইবাৰ, যিহেতুকে বন্ধই আছিল অলপ দিনৰ আগলৈকে। আৰু এতিয়া খোলা দিছে যদিও তেনেকৈ ভকতসকল অহা নাই আনকিবাৰৰ নিচিনাকৈ। এয়া আমি চাকি লগাবৰ বাবে আগবাঢ়িছোঁ, কিন্তু চাকি লগাবলৈ দিয়া হোৱা নাই। ককাকেইজনে ক'লে ধুনীয়াকৈ তেলখিনি ঢালি দিবলৈ, আগত যিকেইখন চাকি জ্বলাই থোৱা আছে জিকি গছ, তাতে তেল ঢালিবলৈ আমাক তেওঁলোকে কৈ দিলে। আৰু শৰাইও লোৱা হোৱা নাই। এইটো ঘৰত আগতে শৰাই লৈছিলে এইফালে। আমি যেতিয়া প্ৰথমবাৰ আহিছিলোঁ, ইয়াক গোটেই বাহিৰ এই ছাইডটোতো গোটেইখিনিতে চাকি জ্বলোৱা হৈছিলে আৰু ভিতৰৰ নামঘৰ ভাগতো চাকি জ্বলাবলৈ দিয়া হৈছিলে। চাকি জ্বলাবলৈ সেইদিনা ঠায়ে হোৱা নাছিলে, কিন্তু এইবাৰ চাওক পৰিৱেশটো। চাকি জ্বলোৱা যি ঠাইত চাকি জ্বলোৱা হয় সেই ঠাইত সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে, তালৈ সোমাবলৈ দিয়া হোৱা নাই কাকো। আৰু ইয়াতে তেওঁলোকে চাকিত মাত্ৰ তেলটো ঢালিবলৈহে দিছে আৰু ধূপ লগাব দিছে কাষতে। সেয়া এয়া আমাৰ এওঁ তেল ঢালিছে চাকিত। আৰু এইবাৰ মই চাকিত তেল ঢালিবলৈ যত্ন কৰিছোঁ আৰু ধূপ তেল জ্বলাইছোঁ। ঘৰৰ, পৰিয়ালৰ আৰু দেশৰ সকলোৰে বাবে সেৱা ল'লোঁ, যাতে এই মহামাৰীৰ বাৰু আমি হাত সাৰিব পাৰোঁ সকলো দেশবাসী। তাৰ
বাবে প্ৰভুৰ চৰণত এয়া সেৱা জনাইছোঁ। এয়া আমাৰ পাঞ্জু। যিহেতুকে আজি কেইবাবছৰো ধৰি আমি একেৰাহে ইয়ালৈ আহি আছোঁ আৰু সেইবাবে আহিলেহে মনটো ভাল লাগে। আৰু প্ৰত্যেক বছৰে আমি ৩-৪ তাৰিখে ইয়ালৈ আহি থকা হৈছে। যোৱা বছৰো আমি এইটো তাৰিখতেই আহিছিলোঁ। ভাদ ৩ তাৰিখ আছিলে আৰু ইংৰাজী ২১ আগষ্ট আছিলে। আজিও ২১ আগষ্ট আৰু ভাদ ৪ তাৰিখ আজি। এয়া আমাৰ চাকি জ্বলাই হৈ গ'ল। চাকি জ্বলাই হোৱা নাই, তেল দি হৈ গ'ল আৰু ধূপ জ্বলালোঁ। আৰু এতিয়া আমি সেৱা ল'বলৈ নামঘৰৰ ভিতৰৰ ফালে যাবলৈ যত্ন কৰিম। আমি নামঘৰৰ ভিতৰৰ ফাললৈ আহি আছোঁ। এয়া পাঞ্জু আৰু দেউতাকে গৈ সুধিছে যে তামোল পাণখিনি ক'ত ল'ব, আৰু তেখেতসকলে ক'লে যে তামোল পাণো ভিতৰতে লৈছে এবাৰ। গতিকে আমি নামঘৰৰ ভিতৰলৈ সোমাবলৈ যত্ন কৰিছোঁ। এয়া ককাকেইজনে ধুনীয়াকৈ সকলো কথা বুজাই দিছে। আৰু ইয়াত আহি সঁচাকৈ বহুত ভাল লাগে। আৰু তেখেতসকলে সঁচাকৈ তাৰমানে ইমান ধুনীয়াকৈ কথা বতৰা কয়, সঁচাকৈ ভাল লাগে তেখেতসকলৰ কথা বতৰাবিলাক। এয়া মোৰ নামঘৰ ভাগ। আন কিবাৰ আহিলে ইয়াত ভকতসকলে আমি নাম গাই থকা অৱস্থাতে পাওঁহি। এইবাৰ যিহেতুকে ভকতসকলক ভিতৰত সৰহকৈ মানুহ বহিব দিয়া হোৱা নাই। এয়া অৰিহণা আৰু তামোল পাণ দি আমি সেৱা ল'লোঁ। সেৱা ল'বলৈ আটাইকেইজনে যত্ন কৰিছোঁ। প্ৰথমতে মই এবাৰ সেৱা কৰি গ'লোঁ আমি আটাইকেইজনে, কিন্তু মোৰ তামোল পাণটো দিবলৈ থাকি গৈছিলে। সেইবাবে আকৌ তামোল পাণটো এফালে দিলোঁ। দিয়াৰ পিছত সেৱা কৰোঁতে তেখেতসকলে আকৌ এবাৰ আশীৰ্বাদ দিলে। সেইবাবে মোৰ আশীৰ্বাদ লোৱা যেনেকৈ ল'বলৈ আছিলে তেনেকৈ ল'ব নোৱাৰিলোঁ। যিভাগেই আছিলোঁ সেইভাগেই ৰখি দিলোঁ আশীৰ্বাদ দি থকা দেখি। উঠিবলৈ নহ'লে, ভুল নধৰিব আপোনালোকে। আৰু এয়া নামঘৰৰ সিংহাসন। অলপ অলপ দেখাবলৈ যত্ন কৰিছোঁ। জুম কৰি দেখাইছোঁ মই আঁতৰৰ পৰা, যিহেতুকে ভিতৰত সোমাবলৈ দিয়া হোৱা নাই। এতিয়া আমি নামঘৰৰ মণিকূটৰ ছাইডে আহিবলৈ যত্ন কৰিছোঁ বাহিৰ ফালেদি। এতিয়া আহি আছোঁ। আমি মণিকূটৰ ফালে যাম আৰু চাকি গছি মই কিমান পাৰোঁ আপোনালোকক দেখাবলৈ অকণমান যত্ন কৰিছোঁ। আহি আছোঁ। যিহেতুকে এইফালৰ যিখন গেট আছিলে গেটখন বন্ধ কৰি দিছে। আগৰ হ'লে মণিকূটৰ কাষেদি সোমাব পাৰি আৰু চাকি গছ ওচৰৰ পৰা চাব পাৰি, আৰু ঢেকীয়া ফুল এপাহ আছে সেইপাহো ওচৰৰ পৰা চাব পাৰি। এতিয়া মই আপোনালোকক আঁতৰৰ পৰা দেখাবলৈ যত্ন কৰিছোঁ চাকি গছ। সি গছেই চাকি দেখিছে আপোনালোকে স্ক্ৰীণত। যি গছি চাকি মহাপুৰুষ মাধৱদেৱ জ্বলাই থৈ যোৱাৰ পৰা আজিলৈকে ইয়াত নুমাবলৈ দিয়া নাই, জ্বলি আছে। সেই গছেই এই গছ চাকি। মই বাহিৰৰ পৰা অলপ অলপ দেখাবলৈ জুম কৰি দেখাইছোঁ অলপ অলপ। আৰু এইফালে হ'ল মণিকূটৰ পাছ চাইডটো। এয়া মণিকূটৰ পিছফাল চাইডটো। আৰু এইটো চাইডলৈ হ'ল, এইখিনি আগতে চাকি লগাব দিছিলে ইয়াতে। এইবাৰ চাকি লগাব দিয়া হোৱা নাই, বন্ধ কৰি ৰাখিছে। এইটো চাইড সম্পূৰ্ণ বন্ধ। আৰু এইফালে চাহৰ ব্যৱস্থা কৰে, চাহ খাবলৈ দিয়া হয় ভক্তসকলক। আৰু আকৌ আমি এই চাইডলৈ আহিলোঁ। এইফালে চাকি লগাই আছে বাহিৰ চাইডে।
আৰু তাৰ ছাইডত নামঘৰৰ যি পুৰণা খুঁটা দবা আৰু যিখিনি বস্তু আছে সংৰক্ষণ কৰি ৰাখিছে সেইখিনি দেখুৱাটো সম্ভৱ নহয় এতিয়া, যিহেতুকে বন্ধ কৰি ৰাখিছে, কাকো সোমাবলৈ দিয়া নাই তাত। আৰু আমি এতিয়া আগবাঢ়িছোঁ, আমাক মাতিছে চাহ খাবলৈ। আমি এতিয়া চাহ খোৱা ঘৰৰ ফালে যাবলৈ লৈছোঁ। আৰু আমি ঘৰতো একো খাই অহা নাছিলোঁ, বিশেষকৈ শৰাই দিব পাৰিম বুলি ভাবিছিলোঁ, সেইবাবে একো নোখোৱাকৈ আহিলোঁ ঘৰতো। এতিয়া আমি যাওঁ চাহ খাবলৈ, আমাক চাহ খাবলৈ নিমন্ত্ৰণ কৰিছে। আহি আছোঁ। এইফালে চাহ বনাই আৰু এই চাহ বনোৱা ঘৰটোৰ পিছফালে এটা পুখুৰী আছে বহুত ডাঙৰ। আমি আগতে চাইছোঁ পুখুৰীটো, এতিয়া যাবলৈ অকণমান অসুবিধা হ'ল, সেইবাবে নগ'লোঁ। এইফালেতো ৰান্ধনী ঘৰ, ইয়াতে প্ৰভু ঈশ্বৰে সিদ্ধি কৰে, চাউল সিদ্ধ কৰে। আৰু এইফালে আমি চাহ খোৱা ৰুমটোত চাহ খাবলৈ আহিছোঁ। ইয়াতো দুজনমান মানুহ বহি আছে, তেখেতসকলো আমাৰ দৰে আমাৰ পাছে পাছে আহিছিল বাৰু। একেলগে আমি নামঘৰত সোমাইছিলোঁ আৰু বেছি ভকত নাই। চাহ আৰু ঠাণ্ডা পানী দোকানৰ সকলোখিনি ব্যৱস্থা কৰি দিছে। চাহ অঁ ঠিক আছে হ'ব। আমি শিৱসাগৰৰ পৰা আহিছোঁ। হয়, চাহ খাওঁতে আমি তেখেতসকলৰ আৰু ইয়াতে এজন বহক দে, আমি গৈ থাকোঁ। ভাল লাগিলে। আৰু এপাহ ঢেকীয়া ফুল পাহ, আৰু এতিয়া আমি ঢেকীয়াখোৱা নামঘৰৰ বিষয়ে জানিবলৈ আহি আছোঁ। কওকচোন আপুনি, সকলোৱে শুনি আছে। 1450 চনত হয়, আমাৰ মাধৱদেৱ যেতিয়াই আহিছিল, তেতিয়াই আহি তেখেতে ৰাতি হ'ল আমাৰ ইয়াতে মানে তেওঁ নাও বান্ধিলে। হয়, নাও এইটো কাৰণে বান্ধিলে, তাৰমানে ভিতৰত আমাৰ এগছ বন্তি জ্বলি থকা দেখিলে, চাকি এটা। হয়, চাকিটো জ্বলি আছিলে মানে আমাৰ ইয়াতে এই বান্দৰীৰ ভিতৰতে দুগৰাকী, এজন বুঢ়া আৰু এগৰাকী বুঢ়ী আছিল। তেওঁৰ ঘৰতে চাকি জ্বলোৱা দেখি তাতে নাও বান্ধি তেওঁ আহি ইয়াতে ৰাতিটো ইয়াতে বন্ধিলে। আৰু কিন্তু খাবলৈ তেখেতে একো নাপালে গোটেই ৰাতিটোৰ ভিতৰত। আৰু তাৰপিছত ৰাতিপুৱা বুঢ়ীয়ে ওচৰতে হাতজনৰ পুখুৰী বুলি এখন বজাৰ আছিলে, বজাৰলৈ গৈ দাইল চাউল তেলবোৰ আনি গুৰুজনা তাৰপাছত তেওঁ ইয়াতে মানে দি পেলাই গৰুক চাউল সিজাবলৈ দিলে। সিজাবলৈ দি গুৰুজনে দুপৰীয়া চাউল খাই ইয়াতে খালে। খোৱাৰ পাছত বুঢ়াই যাবৰ টাইমত বুঢ়াক ক'লে, আমাৰ এই প্লেচটোত যিটো প্লেচত নামঘৰটি আছে, এই নামঘৰটোৰ চাৰিওফালে 4টা বলৰ মানে খুঁটি আৰু এগছ বন্তি জ্বলায়। মাধৱে বন্তি জ্বলাই তেতিয়া ৰাইজত তেওঁ তেতিয়া ক'লে বুঢ়াক যে আপোনাক মই বন্তি গছ জ্বলাই দিলোঁ ইয়াতে গাঁৱৰ মানুহক আনি আপুনি বন্তি গছ সদায় জ্বলাই ৰাখিব। তাৰপিছত বুঢ়ীক এই যে নদীখনত যেন কচু ঢেকীয়া শাক এনেকৈ মানে আনি চব্জি বনাবৰ কাৰণে বুঢ়ীক দিছিলে। বুঢ়ীৰ নামতে বুঢ়ী দিহাৰ নাম দিলে, দিহাখনৰ নাম বুঢ়ী দিহাৰ। তাৰপিছত ঢেকীয়াখোৱা বৰনামঘৰ হ'ল দিলে বুঢ়াৰ নামত। বুঢ়াই প্ৰতিপালন কৰি পেলাই আমাৰ গাঁৱৰ মানুহৰ ওচৰত তেতিয়া মানুহ নাছিলে, আঁতৰ মানুহ আছিলে, ইমান মানুহ নাছিলে, এইবিলাক হাবি আছিলে, চব বাঘ হোম এইবিলাক থাকে ইয়াত থাকিলে। তাৰপাছত আৰু বুঢ়াক মানে বুঢ়ীক সকলো কথা বিতান্ত হৈ তেওঁ আকৌ
মানে এই শংকৰদেৱে আকৌ হেৰি পাতিছিলে, নাম পাতিছে পাল নাম। সেই পাল নামলৈ যাবৰ কাৰণে তেওঁ লৰালৰি কৰি আকৌ ইয়াৰ পৰা বুঢ়া বুঢ়ীক দিহা পৰামৰ্শ দি তাতে পাল নামলৈ এতিয়া কিমান বছৰ হ'ল এগছি চাকি? 1449 পৰা তাতে দেখা আছে 1449 পৰা এতিয়া আৰু 1420 হ'লে 580-90 মান বছৰ হ'ব। আমি প্ৰতি বছৰে আহোঁ। যোৱা বছৰে আজি দিনটোতে আহিছিলোঁ আমি ইয়ালৈ। এতিয়া আমি নামঘৰৰ পৰা ওলাই আহি আমি হোটেল অসম তিয়কত হয় তাতে আমি চাহ আৰু পৰঠাত খাওঁ বুলি ক'লে চাহ পৰঠা মিঠাই খাই ল'লোঁ। খাই আমি এতিয়া ঘৰলৈ যাত্ৰা কৰিম। আৰু ভিডিঅ'টোৰ মাজতে তেখেতে নামঘৰৰ কথা কৈ থাকোঁতে অকণমান হেৰি হৈ গ'ল, মানে মোৰ মোবাইলটো অফ হৈ গৈছিলে, আকৌ নতুনকৈ আৰম্ভ কৰিবলগীয়া হৈছিলে।